আপোনাক ফচোৱাৰ কাৰণে বা আননেচেসাৰী হেৰাসমেণ্ট কৰাৰ কাৰণে কোনোবাই আপোনাৰ বিৰুদ্ধে মিছা মামলা বা এফআইআৰ কৰি দিলে। এতিয়া আপুনি সেই মামলাটোৰ বা সেই কেছটোৰ পিছে মামলাটো নিষ্পত্তি নোহোৱালৈকে 2, 3, 4 বছৰ বা 5 বছৰলৈকে কোৰ্টত গৈ তাৰিখ পে তাৰিখ অৰ্থাৎ ডেটৰ পৰা ডেট আপুনি কোৰ্টত গৈ কি হাজিৰা দিব না বেলেগ কিবা উপায় আছে যে কেছটো তাতেই শেষ কৰি দিব পৰা যায়? হয়, ভাৰতীয় নতুন আইন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আণ্ডাৰ ছেকশ্যন 528 এটা কথা উল্লেখ আছে যে যদি কোনোবাই আপোনাৰ নামত আপোনাক ফচোৱাৰ কাৰণে বা আননেচেসাৰী হেৰাসমেণ্ট কৰাৰ কাৰণে মিছাকৈ মামলা বা এফআইআৰ কৰি দিয়ে, তেন্তে আপুনি সেই কেছটোৰ আপুনি হাইকোৰ্টত গৈ এটা কোৱাছ পিটিশ্যন কৰিব পাৰে। আৰু যদি হাইকোৰ্ট সন্তুষ্ট হয়, দ্যাট মিনছ ইফ দ্য হাইকোৰ্ট ইজ ছেটিছফাইড উইথ দ্য ৰিকৰ্ড, তেন্তে হাইকোৰ্টে সেই মামলাটো তাতেই কোৱাছ কৰি দিব পাৰে, অৰ্থাৎ মামলাটো তাতেই বন্ধ হৈ যাব।